গগনয়ান পলাই দিয়া হৈছে এটা উচ্চতাৰ পৰা চোৱা যাব যে কিমান লোড ল'ব পাৰে 2 1 0 plus 5 seconds. Lift off normal. Here we have a majestic liftoff of LTM-3 M4 rocket carrying India's prestigious Chandrayaan-3 spacecraft. মানুহক মহাকাশলৈ পঠিয়াবলৈ স্পেচলৈ পঠিয়াবলৈ বিশেষভাৱে ইয়াত পদক্ষেপ চলি আছে चंद्रमा की सतह पर अपना छाप छोड़ने के लिए Chandrayaan-3 पूरा करने निकल चुका है। ইয়াৰ পৰাই ভাৰতে এটাৰ পিছত আনটাকৈ ইতিহাস ৰচনা কৰিছে Lift off normal. সাধাৰণ নাগৰিকও এগৰাকী এষ্ট্ৰনটৰ দৰে ইয়াৰ পৰা ভাৰতীয় পদ্ধতি তেওঁলোকে যাত্ৰা কৰিবলৈ সক্ষম হ'ব Here we have a majestic liftoff of LTM-3. GSLV আছে আন এটা লঞ্চিং যি ভেহিকল হয় ছেটেলাইটবিলাক লৈ যায় সেই GSLV ইয়াত আছে ইছৰোৰ কথা ক'লে প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে আৰু PIBৰ উদ্যোগত হোৱা এটা যাত্ৰাত আমি সুযোগ লাভ কৰিলোঁ ইছৰোৰ শ্ৰীহৰিকোটাত থকা সতীশ ধাৱন স্পেচ চেণ্টাৰ পৰিদৰ্শন কৰাৰ চন্দ্ৰযান ৩ৰ সফলতাৰ কথা আপোনালোকৰ হয়তো সকলোৰে মনত আছে বিগত বছৰত চন্দ্ৰযান ৩ৰ জৰিয়তে ভাৰতে চন্দ্ৰৰ বুকুত খোজ দিছিল আৰু ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল এই চন্দ্ৰযান ৩ লঞ্চ কৰা হৈছিল ইছৰোৰ শ্ৰীহৰিকোটাত থকা এই সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটালৈ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ তামিলনাডুৰ পৰা আমি এতিয়া অন্ধ্ৰপ্ৰদেশলৈ গৈ আছোঁ অন্ধ্ৰপ্ৰদেশৰ যি ইছৰোৰ শ্ৰীহৰিকোটা আছে শ্ৰীহৰিকোটাত য'ত ইছৰোৰ যি কাৰ্যালয় আছে বা য'ৰ পৰা ইছৰোৱে বিভিন্ন ধৰণৰ ছেটেলাইট লঞ্চ কৰে তালৈ আমি গৈ আছোঁ গতিকে তামিলনাডু অতিক্ৰম কৰি অন্ধ্ৰপ্ৰদেশত এই মুহূৰ্তত প্ৰৱেশ কৰিছোঁ কিছু যাত্ৰা কৰিব লাগিব আৰু তাৰ পাছতে গৈ ইছৰোত গৈ আমি উপস্থিত হ'ম আৰু আমি বৰ্তমান সময়ত শ্ৰীহৰিকোটালৈ গৈ আছোঁ শ্ৰীহৰিকোটালৈ যোৱা ৰাস্তাটো মই আপোনালোকক দেখুৱাম এখন গাঁৱৰ মাজেদি যি ইছৰোৰ যি শ্ৰীহৰিকোটা আছে তালৈ যোৱা হয় আৰু সেই গাঁওখনৰ মাজে মাজে যাত্ৰা কৰিছোঁ এই আপোনালোকে দেখিছে এইখন হৈছে সেই বিশেষ গাঁওখন এটা ভিতৰুৱা এখন গাঁও এটা গ্ৰামাঞ্চলৰ ভিতৰত আছে য'ত খেতি পথাৰ আছে গৰু ম'হ আছে এয়া আপোনালোকে চাওক গাঁৱলীয়া পৰিৱেশত আচলতে অন্ধ্ৰপ্ৰদেশৰ যি তিৰুপতি ডিষ্ট্ৰিক্ট আছে জিলা আছে তাত ৰখা হৈছে আৰু ইয়াত বাৰ্ড চেঞ্চুৰীও আছে পুলিকাত বাৰ্ড চেঞ্চুৰী য'ত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পোৱা যায় গতিকে যিমান দূৰলৈ চাই বাৰ্ড চেঞ্চুৰীৰ কাষত এই গাঁওখনৰ কাষত সৰু এখন গাঁও আৰু পাৰ হোৱাৰ পাছত আমি এই ইয়াত বিভিন্ন ধৰণৰ বগলী পোৱা যায় বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহে আৰু ইয়াৰ পৰা প্ৰায় আপোনাৰ 10 কিলোমিটাৰ বাকী আছে এই ৰাস্তাটোৱেদি যোৱাৰ পাছত 10 কিলোমিটাৰ যোৱাৰ পাছতেই যি ইছৰোৰ যি মূল যি শ্ৰীহৰিকোটা অঞ্চল আছে বা যিটো আইলেণ্ড আছে এটা দ্বীপত আচলতে আছে সেই দ্বীপটোত আমি গৈ পামগৈ য'ৰ পৰা চন্দ্ৰযান ৩ লঞ্চ কৰা হৈছিলে আজি প্ৰায় এবছৰ পূৰ্বে য'ত ভাৰতে সফলতা পাইছিলে আৰু ইছৰোৰ যি বৈজ্ঞানিকসকল আছে বা যিসকল ইকুইপমেণ্টছ আছে যিবিলাক মেচিনেৰী আছে এই যিটো ৰাস্তা আপোনালোকে দেখিছে এই পথটোৰেদি এই ৰাস্তাটোৱেদিয়ে পঠিওৱা সকলোবিলাক যায় বৈজ্ঞানিকসকলো এই পথেদি যায় আৰু ইয়াৰ পৰাই এই অঞ্চলটোৰ পৰাই ভাৰতে নিজৰ ইতিহাস সৃষ্টি কৰিছে আৰু গাঁৱলীয়া অঞ্চল এইসমূহ ম'হ দেখিবলৈ পোৱা গৈছে ৰাজপথত এইদৰে আছে অসমৰ যিদৰে গ্ৰামাঞ্চলত গৰু ম'হ খেতি আদি হয় তেনেকুৱা এটা অঞ্চলে পোৱা যায় কিন্তু ইয়াত ইছৰোৰ এই যিটো পথ আমি দেখুৱাইছোঁ ইছৰোলৈ গৈ থকা এই পথটোত কিন্তু গাঁৱৰ মাজতে খেতি পথাৰৰ বহুত দৃশ্যাংশ আছে আৰু এয়া হৈছে যি বাৰ্ড চেঞ্চুৰী আমি আপোনালোকক দেখুৱাই আছোঁ ৰাজপথত পোৱা যায় তাৰো দৃশ্য দেখুৱালোঁ গতিকে কেইটামান মুহূৰ্তৰ পিছত আমি শ্ৰীহৰিকোটাত গৈ উপস্থিত হ'ম আৰু 8 কিলোমিটাৰ আছে আৰু তাৰ পৰা যি সতীশ ধাৱন চেণ্টাৰ আছে বা লঞ্চ পেড আছে যি PSLV GSLV যিসমূহ ছেটেলাইট বা বাহনৰ জৰিয়তে লঞ্চ কৰা হয় সেইবিলাক আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই শ্ৰীহৰিকোটাৰ পৰাই উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান ৩ লঞ্চস্থলী পৰিদৰ্শন কৰি এখন ফটো মৰাৰ আমি সুযোগো লাভ কৰিলোঁ দৃশ্য দেখি আমি অবাক হৈ পৰিছিলোঁ ভাৰতীয় বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ অধ্যৱসায় আৰু কষ্টৰ কথা বুজি উঠিলোঁ ইছৰোত যোৱাৰ পাছতেই কিন্তু ইয়াৰ মাজতে আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এক ভাল খবৰ অতি শীঘ্ৰে ভাৰতে মহাকাশলৈ মানুহ প্ৰেৰণ কৰিব সম্পূৰ্ণ ভাৰতীয় পদ্ধতিৰে মহাকাশলৈ মানুহ পঠিওৱাৰ সপোন দেখিছে ভাৰতে আৰু ইয়াৰ পৰীক্ষা চলি আছে ইছৰোৰ এই সতীশ ধাৱন স্পেচ চেণ্টাৰত গগনয়ানৰ জৰিয়তে মহাকাশচাৰীক ভাৰতে মহাকাশলৈ পঠিয়াব ইয়াৰ বাবে কেইবাটাও পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে
ইছৰোৱে কৈছে যে পিছৰ পৰ্যায়ত সাধাৰণ মানুহেও মহাকাশলৈ পৰ্যটক হিচাপে যাবলৈ সক্ষম হ'ব। আৰু অৱশেষত আমি আহি উপস্থিত হ'লোহি শ্ৰীহৰিকোটাত, যি ইছৰো মোৰ পাছফালে আপোনালোকে দেখা পাব। মই দেখুৱাম আপোনালোকক, এয়া ইছৰোৰ সতীশ ধাৱান অন্তৰিক্ষ কেন্দ্ৰ শ্ৰীহৰিকোটাত। ইয়াৰ পৰাই আচলতে চন্দ্ৰযান ৩ যিৰ সফল পৰীক্ষণ হৈছিলে এই অঞ্চলৰ পৰাই হৈছিলে, শ্ৰীহৰিকোটাত অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ডিষ্ট্ৰিক্টত। এটা আইলেণ্ড হয়, বংগোপসাগৰ আৰু যি পুলিকেট হ্ৰদ আছে বা লেক আছে তাৰ কাষত থকা এটা আইলেণ্ড। আমি দৃশ্যাংশ মই আপোনালোকক দেখুৱাইছোঁ, চাওক দৃশ্য চাওক। এয়া হৈছে সতীশ ধাৱান অন্তৰিক্ষ কেন্দ্ৰ, সতীশ ধাৱান স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটা। আৰু ইয়াত যি PSLV, ভাৰতৰ যি PSLV তাৰ এটা মডেল ইয়াত ৰখা হৈছে। এয়া PSLV, যাৰ জৰিয়তে বিভিন্ন ছেটেলাইট পঠিওৱা হয়। ইছৰোৰ এয়া PSLV ইয়াত ৰখা হৈছে। সমান্তৰালভাৱে আপুনি চাওক ইছৰোৰ যি GSLV আছে, আন এটা লঞ্চিং যি ভেহিকল হয়, ছেটেলাইটবিলাক লৈ যায়, সেয়া GSLV ইয়াত আছে। ইয়াৰ মডেল ইয়াত ৰখা হৈছে। GSLVৰ আন এটা মডেল ৰখা হৈছে। আৰু সন্মুখৰ ভাগ যদি চাই, অতি সুন্দৰভাৱে ইছৰোৱে ইয়াক মেইনটেইন কৰি ৰাখিছে, সতীশ ধাৱান অন্তৰিক্ষ কেন্দ্ৰ। ইয়াৰ পৰা মাত্ৰ চিকিউৰিটি চেক পাৰ হ'লে আমি ভিতৰত যাব পাৰিম। কিন্তু চাওক কিমান সুন্দৰকৈ ৰখা হৈছে। আৰু ইয়াৰ পৰাই ভাৰতে এটাৰ পিছত আনটাকৈ ইতিহাস ৰচনা কৰিছে। সেয়া চন্দ্ৰযান হওক বা অন্যান্য যিসমূহ ছেটেলাইট আমি উপগ্ৰহ পঠিয়াওঁ সেয়াই হওক। আৰু অতি কম খৰচত আমাৰ ইছৰোৰ বৈজ্ঞানিকসকলে সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰাই আচলতে বিভিন্ন তেওঁলোকে যিসমূহ সফলতা আজৰি আনিবলৈ সক্ষম হৈছে। আৰু সেই দৃশ্য আমি আপোনালোকক ইছৰোৰ পৰা দেখুৱাইছোঁ। সন্মুখভাগৰ গেটখন চাওক কিমান সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। আৰু ইয়াত যিটো পৰিৱেশ, এখন গাঁও আমি পাৰ হৈ আহিলোঁ, পুলিকেট হ্ৰদ আমি পাৰ হৈ আহিলোঁ, বাৰ্ড চেঞ্চুৰী আমি পাৰ হৈ আহিলোঁ। আৰু তাৰ পাছত অতি সুন্দৰকৈ মেইনটেইন কৰি ৰখা হৈছে, য'ত ভাৰতৰ বৈজ্ঞানিকসকল আহে, বিশ্বৰ বিভিন্ন স্পেচ যিসকল চাইণ্টিষ্ট আছে, বৈজ্ঞানিক আছে, তেওঁলোক আহে। আৰু এয়াই হৈছে শ্ৰীহৰিকোটা। গতিকে যেতিয়া কোনো ধৰণৰ ছেটেলাইট লঞ্চ হয় তাত আপোনালোকে আহিব পাৰে। কাষত থকা এটা গেলেৰী আছে, যিটো ৰাস্তা ইয়াৰ পৰা যদি অলপ কাষলৈ যায় এটা ৰাস্তা আছে, সেই ৰাস্তাটোৱেদি গৈ আমি লঞ্চিং পেডৰ দৃশ্য চাব পাৰে। যেতিয়া চন্দ্ৰযান লঞ্চ কৰা হয়, কোনো ছেটেলাইট লঞ্চ কৰা হয়, তাত গৈ আপোনালোকে চাব পাৰে। কিন্তু সন্মুখভাগ দেখুৱাইছোঁ PSLV আৰু GSLV ভাৰতৰ যি ভেহিকল আছে, যি ৰকেটৰ ভেহিকল ইয়াত ৰখা হৈছে। আৰু এয়া হৈছে সতীশ ধাৱান স্পেচ চেণ্টাৰৰ সন্মুখভাগ, যি আমি আপোনালোকক দেখুৱালোঁ। সমান্তৰালভাৱে আমি চাওক অতি সুন্দৰভাৱে ইয়াত মেইনটেইন কৰা হৈছে। আৰু কিছু দূৰ গ'লেই কিন্তু মূল অঞ্চললৈ আমি যাব পাৰিম। আৰু এয়া হৈছে PSLV। আৰু শ্ৰীহৰিকোটাৰ যি সতীশ ধাৱান স্পেচ চেণ্টাৰ আছিলে তাৰ ভিতৰলৈ আমি গ'লোঁ। তাৰ ভিতৰত গৈ আমি বহু কথা জানিব পাৰিলোঁ। ভাল কথাটো হৈছে, প্ৰথম এটা ভাল খবৰ মই আপোনালোকক দিব বিচাৰিছোঁ, ইয়াত মানুহক মহাকাশলৈ পঠিয়াবলৈ, স্পেচলৈ পঠিয়াবলৈ বিশেষভাৱে ইয়াত পদক্ষেপ চলি আছে। ইছৰোৱে ইয়াক লৈ টেষ্টিং কৰি আছে। মহাকাশলৈ মানুহক পঠিওৱা হ'ব এই বিশেষ স্পেচ চেণ্টাৰৰ পৰা। যিটো প্ৰজেক্টৰ নাম দিয়া হৈছে বা যিখন স্পেচ ক্ৰাফ্ট থাকিব তাক গগনয়ান নাম দিয়া হৈছে। গগনয়ানৰ জৰিয়তে ভাৰতে, ইছৰোৰ তৰফৰ পৰা ভাৰতীয় বৈজ্ঞানিকসকলে মানুহক পঠিয়াব। আৰু ইয়াৰ যি আপোনালোকে সতীশ ধাৱান স্পেচ চেণ্টাৰ দেখিছে, তাতে ইয়াৰ পৰীক্ষা চলি আছে। আজি বৈজ্ঞানিকসকলৰ লগত আমি কথা পাতিলোঁ। ইয়াৰ এই প্ৰান্তটোৰ পৰা কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট, মোবাইল ফোন, কেমেৰা আদি লৈ যোৱা এলাও কৰা নাই। বৈজ্ঞানিকসকলে কি কৈছে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। বৈজ্ঞানিকসকলে কৈছে যে বৰ্তমান সময়ত পেৰাচুট টেষ্টিং হৈছে গগনয়ানৰ। ড্ৰপ আউট প্ৰেক্টিছ কৰা হৈছে, যে গগনয়ান পলাই দিয়া হৈছে এটা উচ্চতাৰ পৰা, চোৱা যাব যে কিমান লোড ল'ব পাৰে। প্ৰথম অৱস্থাত তেওঁলোকে যি উল্লেখ কৰিছে সেই কথাখিনি মই জনাম। কিন্তু দৃশ্যটো চাওক, ইয়াত কেইবাখনো ৰকেট ৰখা হৈছে, ভেহিকেল, যি ভেহিকেল বুলি কোৱা হয় লঞ্চ ভেহিকেল। সেয়া PSLV, এয়া হৈছে GSLV। এয়া নামবিলাক আপোনালোকে শুনি আছে। এইখন হৈছে GSLV, আন এখন হৈছে GSLV। বৈজ্ঞানিক, মই পুনৰবাৰ উভতি আহিছোঁ মূল বিষয়টোলৈ। মূল বিষয়টো আমি কৈ আছিলোঁ যে গগনয়ানৰ ক্ষেত্ৰত প্ৰথমতে ভাৰতে তাত লৈ যি আনমেন, অৰ্থাৎ মানৱবিহীন প্ৰথমতে যানখন পঠিয়াব। হয়তো অতি খুব সোনকালে এই কাম হ'ব পাৰে। আৰু সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা পঠিওৱা হ'ব। প্ৰথমতে এনেকুৱা কোনোবা এখন GSLV Mark 3 হয়তো মষ্ট প্ৰবলি পঠিওৱা হ'ব। দ্বিতীয়তে কোৱা হৈছে, যেতিয়া সেয়া সফল হ'ব, ৰবট পঠিওৱা হ'ব। আৰু ৰবট পঠিওৱাৰ পাছত যেতিয়া সফল হ'ব, মানুহ বা মহাকাশলৈ ভাৰতে নিজৰ পদ্ধতিৰে মহাকাশ ভ্ৰমণলৈ মানুহ পঠিয়াব পাৰিব। এটা খবৰক লৈ চৰ্চা চলিছে। ইছৰোৱে ইয়াক লৈ পৰিকল্পনা কৰি আছে, ইয়াক লৈ চিন্তা কৰি আছে যে ভৱিষ্যতে বিশ্বৰ আন প্ৰান্তত যিদৰে স্পেচ টুৰিজিম হৈছে, যিদৰে যদি চাই বিশ্বৰ বিভিন্ন প্ৰান্তত এলন মাস্কে স্পেচ এক্সৰ পৰা পঠিয়ায় বা নাছাই পঠিয়াই থাকে, জেফ বেজছ এমাজনৰ তেওঁলোকে পঠিওৱাৰ পৰিকল্পনা কৰিছে। তেনেকৈ স্পেচ টুৰিজিম যাতে গঢ়িব পৰা, পৰ্যটন গঢ়িব পৰা যায়, তাৰ বাবে ইয়াত পৰিকল্পনা চলি আছে। যদিহে গগনযান সফল হয়, তেতিয়াহ'লে সাধাৰণ নাগৰিকক
তেওঁলোকেও এগৰাকী এষ্ট্ৰনটৰ দৰে এগৰাকী মহাকাশচাৰীৰ দৰে ইয়াৰ পৰা ভাৰতীয় পদ্ধতিত তেওঁলোকে যাত্ৰা কৰিবলৈ সক্ষম হ'ব গতিকে পুনৰবাৰ মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ভাৰতৰ বাবে কেইবাটাও ভাল খবৰ আমি বৈজ্ঞানিকসকলৰ পৰা লাভ কৰিলোঁ তেওঁলোকৰ লগত পাতিলোঁ যিটো কথা জনাইছোঁ গতিকে আপুনি যদি সুবিধা পায় অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ সীমান্তত থকা অন্ধ্ৰপ্ৰদেশৰ ভিতৰত থকা এয়া সতীশ ধাৱান আন্তৰিক্ষ কেন্দ্ৰ বা সতীশ ধাৱান স্পেচ চেণ্টাৰলৈ আপোনালোকে আহিব পাৰে শ্ৰীহৰিকোটাত ইয়াৰ পৰাই চন্দ্ৰযান ৩ এবছৰ পূৰ্বে লঞ্চ কৰা হৈছিলে তাত আৰু যেতিয়া কোনো ধৰণৰ লঞ্চিং হয় তেওঁলোকে কেইবাটাও কথা উল্লেখ কৰিছে এই যিটো প্ৰান্ত দেখিছে 6 কিলোমিটাৰ পৰ্যন্ত ইয়াত সম্পূৰ্ণৰূপে 6 কিলোমিটাৰ পৰ্যন্ত এগৰাকী মানুহ ইয়াত থাকিব নোৱাৰে সেয়া বন্ধ কৰি দিয়া হয় সিকিউৰিটি গাৰ্ডো থাকিব নোৱাৰে কমাণ্ড চেণ্টাৰ 6 কিলোমিটাৰ নিলগত তাৰ পাছতহে যিকোনো ধৰণৰ লঞ্চ হয় লঞ্চ পেডৰ পৰা 6 কিলোমিটাৰ নিলগত কোনো থাকিব নোৱাৰে এনেকুৱা বহু কথা ভিতৰত গম পোৱা গ'ল কিন্তু ভিতৰত কোনো ধৰণৰ মোবাইল ফোন বা ইকুইপমেণ্টছ তেওঁলোকে এলাউ নকৰে কিন্তু বৈজ্ঞানিকসকলে অতি সুন্দৰভাৱে বুজাই দিছে যে কিদৰে মহাকাশৰ এই সমগ্ৰ প্ৰক্ৰিয়া হৈ থাকে গতিকে সতীশ ধাৱান আন্তৰিক্ষ কেন্দ্ৰৰ পৰা আমি আপোনালোকক কেইবাটাও ভাল খবৰ দিলোঁ গগনয়ানৰ কাম ভাৰতৰ মানুহ ভাৰতীয় পদ্ধতিৰে মহাকাশলৈ পঠিওৱাৰ বাবে সকলো কাম হৈছে ৯৯% থলুৱা পদ্ধতিৰে অৰ্থাৎ ভাৰতত নিৰ্মিত টেকন'লজিৰ সহায়ত মহাকাশলৈ মানুহ পঠিওৱা হ'ব বা অন্যান্য ছেটেলাইট পঠিওৱা হ'ব এটা সময়ত 3 মাহত এটা ছেটেলাইট আমি পঠিয়াইছিলোঁ আৰু এতিয়া যদি চাই এতিয়া প্ৰতি মাহে প্ৰয়োজনত এটাকৈ এনেকুৱা লঞ্চ কৰিব পৰা যায় লঞ্চ ভেহিকলৰ সহায়ত আৰু বিভিন্ন ছেটেলাইট বা উপগ্ৰহ পঠিয়াব পৰা যায় কেৱল ভাৰতৰে নহয় বহু বিদেশী ৰাষ্ট্ৰৰ বিভিন্ন প্ৰতিষ্ঠানৰো ছেটেলাইট পঠিওৱা হয় আৰু মহাকাশৰ ক্ষেত্ৰত ইছৰোৱে এইদৰে আগুৱাই থকা পৰিলক্ষিত হৈছে গতিকে ভিডিঅ'টোকে চাই কেনেকুৱা পালে সেয়া জনাব আৰু কোনোবাই যদি শ্ৰীহৰিকোটাত আহে এই ইছৰোৰ ভিতৰলৈ গৈ এই চোৱাৰ যিটো এটা জ্ঞান বৃদ্ধি পোৱাৰ যিটো এটা পৰিসৰ বা ইমানখিনি কথা ওচৰৰ পৰা জনাৰ এটা সুবিধা সেয়া মিছ নকৰিব নাছা ইলন মাস্কৰ স্পেচ এক্স আদিৰ দৰে ইছৰোৱেও মহাকাশৰ সপোন দেখিছে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে ইছৰোৰ এই বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে আৰু তেওঁলোকৰ মনত সৰুৰে পৰা এক বৈজ্ঞানিক চিন্তাধাৰা আৰু বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে অসম চৰকাৰেও এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো ইছৰোৰ নিচিনা প্ৰতিষ্ঠানলৈ লৈ যাব পৰা যায় আৰু সন্মুখৰ পৰা তেওঁলোকে এই দৃশ্য দেখি জীৱনত আগুৱাই যোৱাৰ অনুপ্ৰেৰণা লাভ কৰে